পইতা ভাত পন্তা ভাত নামটো নিশ্চয় শুনা শুনা লাগিছে। নিশ্চয় আপুনি মই খাইছোঁ দেখিছোঁ বা শুনিছোঁ। এই গৰমত নিশ্চয় খাবলৈ মন যায় আৰু খাবও লাগে। পন্তা ভাত পইতা ভাত বা পানী দিয়া ভাত ইয়াক বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা যায়। বিজ্ঞানী মহলৰ মতে পইতা ভাতত থকা উপাদানসমূহ আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজন। পইতা ভাত আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। ভাতত পানী মিহলোৱাৰ কাৰণে ইয়াত ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াৰ ফলত লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া উৎপন্ন হয়, যিটো আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়। ই হজম শক্তি বৃদ্ধি কৰে, লগতে কোষ্ঠকাঠিন্য, হাই ব্লাড প্ৰেছাৰ, হাই কলেষ্ট্ৰল আদি নিয়ন্ত্ৰণত ৰাখে। পইতা ভাতত থকা বিভিন্ন ধৰণৰ উপাদানসমূহ ভিটামিন, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম আদি বহুত বেছি পৰিমাণৰ পোৱা যায়। পইতা ভাতত থকা প্ৰচুৰ পৰিমাণৰ আইৰণে দেহত থকা আমাৰ তেজত অক্সিজেনৰ পৰিমাণৰ মাত্ৰা বৃদ্ধি কৰে। আৰু পইতা ভাতত থকা কেলছিয়ামে আমাৰ দেহত থকা হাড়বিলাক মজবুত কৰি ৰাখে আৰু মেগনেছিয়ামে আমাৰ দেহত থকা এনজাইমবিলাক বৃদ্ধি কৰে। মুঠতে এক কথাত ক'বলৈ গ'লে পইতা ভাত আমাৰ কাৰণে, পন্তা ভাত আমাৰ কাৰণে খুব উপকাৰী বস্তু। গৱেষণা মহলে দাবী কৰা মতে পইতা ভাতত থকা পানীখিনিও আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়, খুবেই উপকাৰী। ই দেহ শীতল কৰি ৰাখে। এতিয়া আহিছোঁ খোৱাৰ জুতিলৈ। পইতা ভাতৰ লগত আলু পিটিকা, ৱাও কি টেষ্টি। জলকীয়া পিঁয়াজেৰেও খাব পাৰি। ফ্ৰাই মাছৰ লগত পইতা ভাত আৰু বিভিন্ন আঞ্জাৰে পইতা ভাত খাব পাৰি। ৰাতি ৰৈ যোৱা ভাতকেইটা পেলাই দিয়াতকৈ ৰাতি পানী দি পেলাই পইতা ভাত কৰি ৰাতিপুৱা খোৱাই বেছি ভাল বুলি মই ভাবোঁ। আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব কোনে কোনে ভাল পায় আৰু কি আঞ্জাৰে ভাল পায় পইতা ভাত খাব। গতিকে পইতা ভাতৰ বিষয়ে গুণাগুণ আৰু ক'বলৈ গ'লে বহুত আছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে পায়ে যাব পইতা ভাতৰ কিমান উপকাৰিতা আছে আমাৰ দেহৰ বাবে, শৰীৰৰ বাবে, মন মগজুৰ বাবে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পইতা ভাতৰ ওপৰত। যদি কিবা অলপ শিকা বুলি ভাবিছে, জনা বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।